ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সঞ্জিৰা মাহী, যাৰ মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ, যাৰ পুৰুষৰ মন গলে বুলি জুই লা গলাই লেপি ক'লা কৰা দুয়োপাৰি দাঁত, যাৰ ফটাকানি সোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু ওৰণিৰে ঢকা, কাৰোবাৰ জীয়েকৰ চাদৰ ববলৈ তৰা যি তাঁতখনি, সঞ্জিৰা মাহীজনী তাৰেই শিপিনী। তামোলৰ পিক মাৰি পৰৰ মাটিত মহাদেৱে চাই লয় যি বোকাখিনি, সঞ্জিৰা মাহীজনী তাৰেই ৰোৱনী। কপাহী মেখেলাখনি যাৰ ৰং বগা আধাৰো অধিক তাৰ বোকাৰেই ঢকা, ঢেঁকীতাত পথাৰৰ কাম যাৰ কলিয়াৰ বাঁহী, সদায় ওঠত যাৰ লাগি থাকে তামোলৰ ৰাগি লগা মুকটোল মুকটোল মিচমিচ হাঁহি, সেইজনী লচপচ সঞ্জিৰা মাহী। পেটৰ জোৰণি যদি এমুঠি লখিমী হয়, বুকুৰ জোৰণি হ'ব যদি একেদিনে শেষ হয় 12 কঠীয়াৰ ভুই, তথাপিও ভঁৰালত এবছৰো নাই যাৰ এমুঠিও ৰাহি। ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সেইজনী সঞ্জিৰা মাহী। যোৱাবেলি বহাগতে মাতিছিলোঁ আমি, মাহী এইবাৰ হ'লে তই আহিব লাগিব, বিয়াত নাহিলি নাই। এইবাৰ বিহুতেই লগে ভাগে এসাঁজ খাবলৈ সকলোৱে আশা পালি আছে। পাছে মাহীৰ নহ'ল অহা, তাৰো হেনো ঢেৰ কথা আছে। টিংৰাই তৰণিৰ তিনিপুৰা মাটি বছৰটো খাটি যিখিনি ভাগত পৰে, তাৰে হেনো শাওনতে টেকেলি কাটি, বাকী 4 মাহ হেনো ধিক্কাৰ লাগে। ইমান খাটনি খাটি লাভ হ'ল কি? এনেকৈ থকাতকৈ মৰায়ে ভাল বুলি ভাবিলেও খেতি কৰে ঘূৰি বছৰত, নহ'লেনো বাৰু মৰো বুলি নাৰ্জিলে জিলে খাব কি? আৰু বোলে ঢেৰ অসুবিধা, নেবাওঁ বুলিলেও যি নেনামে টিঙৰ পৰা, সিসকল শিঙত খেৰুৱা। এইবোৰ কথা বাৰু কাক কম, কোনে পঠিয়াব? সেয়েহে মাহীয়ে মোলৈ সুধি পঠাইছিল, কিবা এটা কৰি নোৱাৰনে তহঁতেই নিব? ঘৰৰ মানুহজনী মৰমতে পমা, হাতত যদিও নাই জমা, ধাৰে বান্ধে ৰূপ ডেৰ কৰি পঠাই দিবৰ বাবে বৰ পেৰি আছে। ৰাতিৰ কলেজ পঢ়ি BA পাছ কৰা আৰু পিয়নৰ জলম এৰি কেৰাণীৰ কলমত ধৰা এবছৰো হোৱা নাই জানা। দৰমহা সৰ্বমুঠ 97 টকা 8 অনা। 25 ত্যাগি যোৱা বয়সৰ 6 বছৰ হ'ল। 3 বছৰৰ তিতা কেহা খাই আৰ বৰ মন গ'ল পুতেকৰ ঘৰ পাতি দিয়ে। সেয়ে হাতত যদিও নাই জমা, বিয়াৰ ধাৰো নাই কমা, তথাপিও ঘৰৰ মানুহজনী মৰমতে পমা। নিতান্ত নগণ্য এই সামান্য 1.5 কোটি টকা, সি কিনো কথা? প্ৰফেচৰ যদিও বা একেলগে পঢ়া শ্ৰী দীননাথ বৰা, তেওঁৰে হাতৰ পৰা আনিবতো পাৰোঁ সেই সামান্য 1.5 কোটি টকা। এনেতে হঠাৎ চকামকা দেখা পালোঁ সঞ্জিৰা মাহী। হাঁহি হাঁহি সুধি দিলোঁ, টকা পালি ক'ত? তত লবো পাই, থিতা দহে খালি টকা টকা। বেথা ঢাকি কথা কোৱাত পকা, মাহীজনীক দেখা নাই কাহানিও চকু পানী টোকা। সেয়েহে সুধিলোঁ, মাহী আজি দেখোঁ কথাবোৰ ঠোকাঠুকি তোৰ? মোৰ বুলি মাহীয়ে কান্দিলে আৰু ক'লে, বিয়াতো নহ'ল অহা, কোনদিনা চকু মুদো তাৰো ঠিক নাই। তাকে ভাবি আহিবলৈ উচপিচ লাগি তোকেই খুজিলোঁ টকা। তথাপিও চিন্তা হ'ল, তই জানো ধাৰ কৰি ধন দি পঠাও। সেই ভয়তে সোণৰ কাৰণে থোৱা মাচুলখিনিকে মোহাৰৰ পৰা গৈ জোৰেৰে আনিলোঁ।
সোণক পঢ়াব লাগে। মোহাৰৰ এই আশা ৰাখিবৰ বাবে বৰ ল'ৰা দেউতাকনক পৰৰ ঘৰত নি হালোৱা ৰাখিছোঁ। তাৰো আৰু কিবা হয়তোবা ক'বলৈ আছিল। এনেতে আহিল এইমাত্ৰ ৰেডিঅ'ৰ সংবাদ লৈ শ্ৰী দীননাথ বৰা। একেলগে স্কুলত পঢ়া। পাইছনে কংগুৰ খবৰ? লুমুম্বাৰ মৰা পোনাটিক চাবলৈও নিদিলে সিহঁতে। পলিন লুমুম্বাজনী শোকতে বাউলি। মাহীজনী থৰ লাগি ৰ'ল। কংগু কি, লুমুম্বা কোন, খাই নে কাণত পিন্ধে, মাহীয়ে নেপায় একো গম। একমাত্ৰ এষাৰ কথাই বাৰে বাৰে আছে খুন্দিয়াই। কোন এই মৰা কেঁচুৱাটি? কোন তাৰ মাক? তাৰ পিতাকেই বা কোন? জানোবা সিহঁতো মোৰেই কোনোবা আপোন।